ৰাতিপুৱা বেগ আৰু ইউনিফৰ্ম পিন্ধি মই পালোগৈ গুৱাহাটী গৌশালা। যিহেতু গুৱাহাটী গৌশালাখন আমাৰ কলেজৰ অপজিটতে আছে, সেইটো কাৰণে কলেজৰ কেম্পাছত থোৱা উপৰি ইয়াত কেইখনমান পাৰ্ক কৰি থৈছে। আৰু এতিয়া আমি পালোহি মালৈবাৰী, কাৰণ আমাৰ আজি ফিল্ড চাৰ্ভে ইয়াতে আছে। যাই পোৱাৰ লগে লগে একদম ফাৰ্ষ্টত আমাক ব্ৰেকফাষ্ট দিলে খাব কাৰণে, আৰু খাই বৈ লৈ আমি গৈ আছো এখন মাধৱিক বিদ্যালয়, য'ত চব ষ্টুডেন্ট আৰু টিচাৰ্ছ লগ লাগি বাকী চাৰ্ভেটো প্ৰচিড কৰিম। আৰু এইগৰাকীয়ে হৈছে আমাৰ HOD মেডাম, যোনে এই চাৰ্ভেটো ৰিলেটেড চব ইম্পৰ্টেণ্ট কথাবিলাক আমাক কৈ আছে। আৰু এই চাৰ্ভেটোৰ জৰিয়তে ফাইনেন্সিয়েলৰ সুবিধা আৰু এৱাৰনেছৰ কথা তেওঁলোকৰ লগত পাতিছো। পুখুৰীৰ ওচৰলৈ আহিছো কাৰণ আমি চাৰ্ভে কৰিলো আৰু এতিয়া যাবলগীয়া কৰিবলগীয়া একো কাম নাই, খালি লাঞ্চ কৰিবলৈ আছে। পুখুৰী পাৰতে অলপ সময় টাইম স্পেণ্ড কৰাৰ পিছত আমি লাঞ্চ কৰিবলৈ আহিলো, আৰু লাঞ্চত মই ললো নন ভেজ, আৰু আমাৰ খাব কাৰণে ইয়াৰ ক্লাছৰুমতে সুবিধা কৰি দিয়া হৈছে। চ' আজিলৈ ইমানে, আকৌ লগ পাম, বাই বাই।